এটাই কৰি আহিছোঁ। এই মুহূৰ্তত এটাই কথা, আমি গোটেই বিন্না গান্ধীৰ ভোটাৰক মই ক'ম বোলে আপোনালোকে যেনেকুৱা আগে আমাৰ প্ৰতিদ্বন্দ্বীক 5 বাৰ হৰুৱাইছে, এইবাৰ 6 নম্বৰ বাৰ ৰেকৰ্ড ভোটে হাৰাই দিব। আর যে উঠিব নোৱাৰে। আর আজমল ফ্যামিলি এই সিটটো আছে, আজমল ফ্যামিলি কাম কৰি আছে। আজমল ফ্যামিলিয়ে শিক্ষার উপরে কাম করেছে, আজমল ফ্যামিলি এডুকেশনের উপর কাম করে আছে, আজমল ফ্যামিলি মেডিকেলের উপরে কাম করে আছে, আজমল ফ্যামিলি ইঞ্জিনিয়ারিং উপরে কাম করে আছে, আজমল ফ্যামিলিয়ে সায়েন্সের উপরে কাম করে আছে। এইসব শিক্ষার কারণে ইউথ আমার লগত আছে। ইউথ লাখ লাখ ইউথ ওলাই আহিব, সবে আমাক ভোট দিব। আর আমি জানো যে আমি 20 বছৰৰ পৰা কাম কৰিছোঁ। লুণ্ঠন ৰাজক আমি চান্স দিয়া নাই। একবাৰ হৰুৱাইছোঁ, 2 বাৰ, 3 বাৰ, 4 বাৰ আমি হৰুৱাইছোঁ। এইবাৰ 5 নম্বৰ বাৰ হ'ব। লুট লাজ কৰাৰ কোনো চান্সই নাপাব, আমি চান্সই নিদিওঁ। আমি এইটো আমিতো নকওঁ ওপৰৰ অফিচাৰ সিসকলে কিমান জাৰিব পাৰে, এই হিচাপে মানুহে ভোট দিব। কংগ্ৰেছটো নাই হৈ গ'ল অসমত, আছে নেকি? সব গৈ আছে এক এক কৰি। আৰু এতিয়া ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই আৰু বুজি 2-1জন যাব, শেষ হৈ যাব। আৰু কি অকলে ঘৰৰ গৈ থাকিব আৰু অকলে ৰখিবলৈ চান থাকিব বছ। মানে বিৰোধী কোনে দখল কৰিব বুলি ভাবে? যেহেতু বিজেপি চৰকাৰে কৈ আছে যে তেওঁলোকে চৰকাৰ গঠন কৰিব, বিজেপিয়ে বিৰোধিতা কোনে কৰিব? বিজেপিয়ে যদি চৰকাৰ গঠন কৰে তো ইউডিএফ বিৰোধিতা থাকিব, ইউডিএফ নাই, শেষ হৈ গ'ল। আছে নেকি? লুনিজ্যোতিয়ে গৈ মুছলমানৰ দুশ্মনীৰ যে ঢোল আগৰ পৰা সি বাজাই আছে, NRCত বাজাই আছিল, চব কৰিছে, সেইটো কৰি থাকিব। অৱশেষত অখিল গগৈ হাৰ মানিলে, অখিল গগৈৰ লগত গৌৰৱ গগৈ মিত্ৰালি গ'ল, এইটো কিবা প্ৰভাৱ পৰিব নেকি? নপৰে। কেনে যদি আৰম্ভণিত হৈ গ'লে হয় এটা ডিমাণ্ড থাকে, এতিয়াতো ভিক মাঙি লৈছে। তিনি গগৈ এক হৈছে, গগৈ ডেড ধন। আমি 30টা দিছোঁ, 25 ক্ৰছ কৰিব লাগে ইনশাআল্লাহ। প্ৰিণ্ট আছে। মই এতিয়ালৈকে আমি চেষ্টা কৰি আছোঁ যে আমাৰ নকওঁ না